वेलकम बैक टू माई चेनेल गीतिकाज ब्लग। আজিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। বহুত দিন ধৰি ব্লগ দিব পৰা নাই কাৰণ দেউতা ঢুকাইছে। মই ঘৰলৈ অহা যোৱা কৰি আছোঁ, বহুত ব্যস্ত হৈ আছিলোঁ। যোৱাকালি সকলোখিনি শেষ হ'ল, আজি ঘৰলৈ আহিছোঁ। আহোঁতে অকণমান মিট লৈ আহিছিলোঁ আৰু এতিয়া আবেলি হৈছে। ইহঁত দুজনীৰ খুব ভোক লাগিছে, কৈছে মা অকণমান পোলাও বনাই দিয়া। সেইকাৰণে ভাবিছোঁ সেই মটন কণৰে অকণমান আপোনালোকৰ লগত এটা পোলাও ৰেচিপি দিম বুলি। মটন আৰু পোলাওটো মই একেলগে বনাম, আপোনালোকক দেখুৱাই দিম। মটনকণ বনাই লৈছোঁ আগতে। এয়া পিঁয়াজখিনি মই দি দিছোঁ, ফ্ৰাই কৰি লৈছোঁ। পোলাও বনাবৰ কাৰণে মই ইয়াত জহা চাউল লৈছোঁ আৰু জহা চাউলখিনি ধুই পেলাই মই শুকুৱাই লৈছোঁ। ফেনৰ তলতে দি দিছিলোঁ, শুকাই গ'ল জহা চাউলখিনি। তাৰপিছত এতিয়া মই এইখিনি মেৰিনেট কৰি ল'ম। ইয়াত ঘি দিম আৰু অকণমান নিমখ দিম। অকণমান নিমখ দি দিলোঁ ইয়াতে। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিম। এয়া মই পোলাওখিনি কুকাৰত বনাম। মই আৰম্ভ কৰিছোঁ। ইয়াত প্ৰথমতে মই ঘি দি দিম। এতিয়া মই ইয়াত চাউলখিনি দি দিম কুকাৰতে। মই এতিয়া 20 মিনিট সময় চাউলখিনি কম গেছত ভাজিম। এইখিনি ড্ৰাই ফ্ৰুটছখিনি মই এতিয়া দি দিম। এয়া দি দিলোঁ। মোৰ ভাজা শেষ হৈ গ'ল। তাৰপিছত মই এতিয়া যিখিনি মাটন কাৰী বনাই ৰাখিছিলোঁ সেইখিনি মই ইয়াৰ লগত একেলগে মিক্স কৰি দিলোঁ। তাৰপিছত মই কুকাৰত চিটি মাৰিবলৈ নিদিওঁ। এতিয়া কুকাৰৰ ঢাকনাখন বন্ধ কৰি দিম। দিয়াৰ পিছত যেতিয়া চিটিটোৱে চি কৰিব, মই তেতিয়া অফ কৰি ৰাখি দিম গেছৰ ওপৰতে।
গেছৰ ওপৰতে ৰাখি দিম এতিয়া মই ইয়াত গৰম মছলাখিনি দি দিলোঁ এয়া গোটেইখিনি লং ইলাচি ডালচেনি যিমান মই পেষ্ট কৰি লৈছিলোঁ সেইখিনি মই বাটি এটাত হেৰি কৰি লৈছিলোঁ গোটেইখিনি মই ইয়াৰ লগত দি দিলোঁ এয়া মোৰ এয়া হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ এয়া এই কুকাৰতে দেখুৱাইছোঁ মই নমাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ